নমস্কাৰ সকলোকে। আপোনালোকে সকলোৱেতো গম পাইছেই যে বানপানীয়ে অসমত কেনেকুৱা বিধ্বংসী ৰূপ লৈছে। মানুহৰ কিমান ক্ষতিগ্ৰস্ত হৈছে, কিমান মানুহৰ ঘৰ বাৰী সকলোবোৰ নষ্ট হৈ গৈছে, মানুহৰ মৃত্যু পৰ্যন্ত হৈ গৈছে। তেওঁলোকৰ জীৱন প্ৰণালী যে কিমান জটিল হৈ গৈছে সেয়া আমিতো কল্পনাই কৰিব নোৱাৰো। কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যে তেওঁলোকৰ এই কঠিন সমস্যাত তেওঁলোকৰ লগত যোনে যোনে থিয় দিছে তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে যোনে যেনেকে পাৰি বস্তুবোৰ আগবঢ়াইছে। ময়ো মোৰ নিজৰ সামৰ্থ্য অনুযায়ী কিবা এটা সৰু অনুদান এটা আগবঢ়াইছো। বাকী এই ক্ষেত্ৰত মই এটা অনুৰোধ কৰিব বিচাৰিছো সকলোকে যে চাউল, দাইল, মিঠাতেল, পানী বটল মানে দৈনন্দিন জীৱনত যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয় সেইবোৰ দিয়াৰ উপৰিও বেবী ফুড, ডাইপাৰ, চেনিটাৰী নেপকিন, বেটাৰী, টৰ্চ সেইবোৰো যাতে এড কৰে। যিসকলে ইতিমধ্যে সহায় কৰিছে তেওঁলোকক অশেষ ধন্যবাদ। বাকী আপোনালোকেও আহক, এই কঠিন সময়খিনিত তেওঁলোকৰ লগত থিয় দিয়কহি। আজি আমাৰ ইয়াৰ পৰাও মানে বাৰীকুৰিৰ পৰাও বহু মানুহ শিৱসাগৰলৈ ওলাই গৈছে। ময়ো যাব বিচাৰিছিলো কিন্তু পাপাও গৈছে কাৰণে মই যাব নোৱাৰিলো। শেষত এটাই ক'ব বিচাৰিছো যে সকলো বানপীড়িত পৰিয়াললৈ স্বাভাৱিক জীৱন ঘূৰি আহক, এয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। বাকী সকলো সুৰক্ষিত থাকক, ভালে থাকক। নমস্কাৰ।